মই মই মোৰ ফালৰ মহাভাৰতৰ কথা মই নাজানো, কিন্তু মই এই যেতিয়া ছামাৰত মই আছিলোঁ US-ত, আমি কওঁ উৰণীয়া হাতীটো, এই জোৰদৰ উৰণীয়া হাতীটো, মোৰতো এইটো লাগিছে এইটো শ্বেল্টাৰ। কাৰণ যি বৰষুণ দিছিলে তলত গোটেই পানী আৰু গোটেই ব্ৰিজটোত মানুহ থিয় হৈ আছে, মানুহ শ্বেল্টাৰ লৈছে। উৰণীয়া সেইটো জেগাটোতো শ্বেল্টাৰ হোমছে হ'ল বৰষুণৰ কাৰণে। তো আমি কি প্লেনিং কৰি আছোঁ, গুৱাহাটীৰ কি অৱস্থা? মইতো মুখ্যমন্ত্ৰীক এইটোৱে সুধিম, আমি মুখ্যমন্ত্ৰী ছেইম ক্লাছমেট, আমি যেতিয়া কটনত পঢ়িছিলোঁ তেতিয়া গুৱাহাটী কি ধুনীয়া আছিলে। তেওঁতো কটনৰ ষ্টুডেণ্ট আছিলে, বেটছমেন আছিলে, এইটো অৱস্থা নাছিলে। এতিয়া ৰাস্তাত খোজকাঢ়িব নোৱাৰোঁ, অনুৰাধাত যাব গোটেই নলাৰ পানী খচকি যাব লাগে, ৰাস্তাৰ অৱস্থা নাই। এইটো কি ডেভেলপ কাণ্ট্ৰি হয়? মানে ডেভেলপিং কাণ্ট্ৰি ইমানেই বেয়া হ'লনে? গুৱাহাটী ইজ দি ডাৰ্টিয়েষ্ট চিটি হৈ গ'ল। পানীৰ অৱস্থা নাই, জাবৰ চাৰিওফালে। আমি কওঁ যে আমি স্মাৰ্ট চিটি। কিহৰ স্মাৰ্ট চিটি? এতিয়া গছ গছনি, এজোপা গছত কিমান চৰাই চিকটি আহে। এতিয়া গছ কটাৰ লগে লগে গোটেইখিনিটো গুচি গ'ল। আৰু আপুনি 1000 গছ লৈতো সেইটো ৰিপ্লেচ কৰিব নোৱাৰে, আৰু 1000 লগালেও তাৰে 80% মৰিয়ে যায়। আৰু এই যে 150 বছৰৰ গছজোপা আৰু গছৰ যিখিনি শিপা আছে, আমি ওপৰৰ পৰা কৈ থাকিলে নহয় কি গ্ৰাউণ্ড ৱাটাৰ নাই, ফ্লাড হৈছে। আৰে কি ইঞ্জিনিয়াৰিং কৰিছে তেনেহ'লে? গছবোৰ যদি কাটি আছে, গছৰ শিপা দি বৰষুণৰ পানী, এই গছজোপা দেখিছে, এই গছৰ শিপা দি বৰষুণৰ পানী পৃথিৱীত যায়, গ্ৰাউণ্ড ৱাটাৰ, হয়নে নহয়? গোটেই আমি পুখুৰীবোৰ দবাই বিল্ডিং বনাই আছোঁ, হয়নে? এই দীপৰ বিলৰটো 16 স্কুৱেৰ ফিট জেগাত এতিয়া 4 স্কুৱেৰ ফিটত কৈছে যে ৱাইল্ড লাইফ। আমি চব দবাইছোঁ, তেনেহ'লে গ্ৰাউণ্ড ৱাটাৰত পানী কেনেকৈ যাব? গছবোৰ কাটি আছোঁ, পানী কেনেকৈ যাব? পানীটো নহ'বই, ফ্লাডটো হ'বই। তো আমি খালি অসমত ফ্লাড হৈ আছে, তাৰ নামত আমি বছৰে পইচা স্পেণ্ড কৰোঁ। কোটি টকাৰ এইখন ফ্লাইঅভাৰ কৰিছিলে। আপোনালোকে কওকচোন, এটা ফ্লাইঅভাৰ দৰকাৰ আছিলেনে? এই চিধা ৰাস্তাটো সেই ফ্লাইঅভাৰ বনাতকৈ তাতকৈ যদি এক্সটেণ্ড কৰিলে হয়, কিমানখিনি মাটি যদি কমিউনিটিৰ লগত কাম কৰি ৰাস্তাটো যদি বঢ়ালায় ইনষ্টেড অফ মেকিং দিছ ফ্লাইঅভাৰ। আৰু এতিয়া ফ্লাইঅভাৰো ইমান সোনকালে কৰিব গৈছে। ইজ ইট ৰিয়েলি কোৱালিটি চেক কৰিবনে? নে হঠাতে আকৌ সেই